লিষ্টখন দিছে নে নাই পাইছে আৰু মোৰ পিনৰ পৰা আপোনালোক সকলোকে এটা পৰিয়ালক 1000 টকা 2 কেজি চাউল 1 কেজি দালি লগত পানী বটল আৰু কাপোৰ কানি এইখিনি বস্তু মোৰ পিনৰ পৰা দিম আকৌ মুখ্যমন্ত্ৰীৰ পিনৰ পৰা আপোনালোকৰ কাৰণে এটা বেগ আহিছে সেই বেগটোত 8 কেজি চাউল 2 কেজি দালি আৰু মিঠাতেলৰ বটল সেইটো মই নিজে খুজি আনিছোঁ মুখ্যমন্ত্ৰীৰ পৰা হা তো সেইটো আপোনালোকে পাব কিন্তু মেইন বস্তুটো হ'ল যে এইকেইটাতো এইকেইদিন খাবৰ কাৰণে কিন্তু এতিয়া গোটেই পৰিয়ালবিলাকতো চব ধ্বংস হৈ গ'ল সকলোৱে নাই চব আদায় তো সেই প্ৰত্যেকটো পৰিয়ালক মই 10 লাখ টকাকৈ দিব লাগে বুলি এটা পৰিয়ালক 10 লাখ টকা দিব লাগে বুলি মই মুখ্যমন্ত্ৰীক ধৰিছোঁ মুখ্যমন্ত্ৰী এতিয়া দিল্লীলৈ গৈছে কথাখিনি পাতিবলৈ তো মই চেষ্টা কৰি আছোঁ যে চব পৰিয়াললৈ অন্তত 10 লাখ টকা দিয়াৰ ব্যৱস্থা হ'ব লাগে আজি মই আকস্মিকভাৱে আহিলোঁ আজি যিখিনি ইয়াত আছে লিষ্টখন তাত মই চবকে 1000 টকা এনে এতিয়া হাত খৰচ এটা দি যাম দেই স্যাৰ কথা এটা মোক ক'বলৈ যিহেতু জকাইচুকৰ একেবাৰে দ অঞ্চলত আমি অৱস্থান কৰি আছোঁ ন একেবাৰে দ মানে ইমানেই পানী হয় আমাৰ যেতিয়া পানী হয় আমি ঘৰৰ পৰা দৌৰি আহি মথাৰিত আমি থাকিব লগা হয় ইয়াতে মানে এটা আপোনাক আমি অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ ৰাইজৰ ফালৰ পৰা এটা যদি আমাৰ প্লেটফৰ্ম বনাই দিয়ে আমাৰ বনাই দিম 100% বনাই দিম এইটো তুমি লৈ লোৱা সেইকাৰণে মানে গোটেই গৰু ম'হখিনি আমাৰ মই দুটা বস্তু কৰি দিম এটা ভেটেৰিনেৰী এটা কেম্প কৰি দিম এতিয়া এইকেইদিনত ভেটেৰিনেৰী কেম্প আৰু গৰু ম'হৰ কাৰণে কিবা খাদ্য দিছে নে নাই সেইটো দিয়া নাই মই খাদ্যটো আৰু ভেটেৰিনেৰী কেম্প আৰু ডাক্তৰটোতো আছে এতিয়া ডাক্তৰ আপোনাৰ এই খজুৱতিৰ দৰৱবিলাক আহিছে দিছে অঁ সেইখিনি হৈ যাব তো আৰু মই ক'লোৱে যে 10 লাখ টকা যাতে পাব পাৰোঁ তাৰ কাৰণে লাগিব আমি সকলোৱে কাৰণ এইবাৰ চবৰ শেষ হৈ গৈছে হয়নে নহয় চবৰ শেষ হৈ গৈছে যদি কেনেবাকৈ নিদিয়ে চৰকাৰে দৰকাৰ হ'লে গুৱাহাটীত গৈ CMৰ ঘৰ ঘেৰাও কৰিবলৈ হ'লেও যাব লাগিব দেই চাব বিচাৰিম আপোনাক যদি পাৰি আমাৰ এটা শ্মশানৰ এটা বহুত প্ৰব্লেম হৈছে আপোনাৰ নাম কেইটা আৰু ছাৰ এটা কথা আপোনাক কৈছোঁ এই মথাৰিটোৰ পৰা আপোনাৰ এইডোখৰলৈকে এতিয়া ৰাস্তাটো বুৰি গ'ল মহ চাবলৈ এতিয়া পানী শুকাই যোৱাৰ পিছত ইয়াত হ'ব মানুহটো খোজকাঢ়িব নোৱাৰিব কেঁচা ৰাস্তা এইডোখৰৰ পৰা আপোনাৰ সেইডোখৰ 1 কিলোমিটাৰ নহয় 1 কিলোমিটাৰ কিবা এটা সেইটো উঠাব লাগিব ন ৰাস্তাটো সেইটো মোক এখন এপ্লিকেশ্যন আকাৰে বহুতকেইটা হৈ গ'ল মই পাহৰি যাম এপ্লিকেশ্যন আকাৰে তোমালোকে দি দিবা এতিয়া নামকেইটা কোৱা পৰিয়াল এতিয়া প্ৰথম আছে জোনালী বৰা তাৰপিছত আছে দীপিকা শইকীয়া দীপিকা শইকীয়া অংকুৰ বৰা তাৰপিছত আছে টুটুকন শইকীয়া তাৰপিছত আছে মাখনি দুৱৰা তাৰপিছত আছে মন্টু দুৱৰা আছে তাৰপিছতে অমৰ গগৈ পৰেশ ডেকা তাৰপিছত আছে মনোজ ডেকা বা কল্পনা ডেকা তাৰপিছত আছে মিণ্টু গগৈ তাৰপিছত আছে প্ৰদীপ গগৈ তাৰপিছতে জোনালী গগৈ তাৰপিছতে আছে প্ৰাঞ্জল গগৈ মিণ্টুদা লৈ লওক বীৰেন দত্ত তাৰপিছতে হৰেণ দত্ত কোনে লগ তেওঁকে দি দিয়ক তাৰপৰা ভাইদেউৰ ভূপেন দত্ত তাৰপিছতে ভদ্ৰ আছে ভদ্ৰ কোনজন উৎপল শইকীয়া আমাৰ ইয়াতে এইখিনি আছে হ'ব আৰু বেমাৰী পৰি আছে নেকি মায়ে হয় আমাৰ মায়ে এটা কাম কৰোঁ তেখেতৰ মাথা মই তেখেতৰ কাৰণে 2000 টকা এটা এক্সট্ৰা দি গৈছোঁ কিবা দৰৱ চৰব লাগিব আৰু তোক দিলোঁ জানো আমাৰ এই বুবুল গগৈ এজন থাকিলে এই আমাৰ এই যদু গগৈ এজন আছে তাৰপিছতে এই আমাৰ ললিত থাকি গ'ল এই হেৰিয়ৰ ভাগৰ ল'ৰাটো একদম গা বেয়া
বিতুপন ডেকা আমি এপ্লিকেশ্যনখন দিম। এপ্লিকেশ্যনখনত যিকেইটা বস্তু লাগে খালি ৰাস্তাটো মানে অকণ ওলাই যাব নোৱাৰো কিবা এটা মই ক'লো নহয় কৰি দিম বুলি, আপোনালোকে দি দিয়ক, খালি দি দিম, মই কৰি দিম। চেণ্টাৰটো আপোনালোকৰ ওচৰতে আছে ছাৰ, এইটো ৰাস্তাটো মাৰি দিয়ক, ৰাস্তাটো মাৰি দিয়ক। এওঁ মেডিকেল ট্ৰিটমেণ্ট পূৰা লাগি আছে ছাৰ। মই লৈ গৈছো গাড়ীত তেওঁ। আমাৰতো অভাৱ ছাৰ, আমি আমাৰ এই বানপীড়িত অঞ্চললৈ, আমি এই পিছপৰা অঞ্চললৈ আপুনি যে আজি ফিজিকেলি আহি আমাক যে দেখা সাক্ষাৎ কৰিলে, আমি নথৈ আনন্দিত। আৰু আমি ইমানটো হ'লো মিনিমাম আপোনাৰ 45 ইয়াৰ্ছ হৈছে, কিন্তু আজিলৈকে কোনো এজন জনপ্ৰতিনিধি ষ্টেণ্ডিং ফিজিকেলি জনতাৰ বুজ লোৱা আমি দেখা নাপালোঁ। প্ৰথম আপোনাকে পাইছোঁ। ইয়াৰ পাছত 1000 টকা, 2 কেজি চাউল, 1 কেজি দালি আৰু কাপোৰ কানি চবৰ ঘৰলৈকে মোৰ এটা পেকেট আহিব। চব বুথ কমিটিবিলাকে আমাৰ ইয়াত দি দিব দেই, সেইখিনি দি দিব। আৰু মুখ্যমন্ত্ৰীৰ পৰা পেকেটটো আহিব, সেইকেইটা অকল খাবৰ কাৰণে। বাকী আৰু কি কি সহায় কৰিব পাৰোঁ মই চেষ্টা কৰিম। নৱ তুমি উঠি লোৱা